আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বিশেষ ধৰণৰ কেইটামান সাধাৰণ জ্ঞানৰ ওপৰত প্ৰশ্নৰ উত্তৰ লৈ। আপোনালোকৰ প্ৰতিযোগিতা পৰীক্ষাবিলাক যে আহিছে, এই পৰীক্ষাবিলাকৰ কাৰণে বহুত কামত আহিব। এইকেইটা ভালদৰে জানি ল'ব আৰু কপিত লিখি থৈ দিব। আপোনালোকৰ বহুত কামত আহিব বুলি মই ভাবিছোঁ আৰু সেইকাৰণে এই প্ৰশ্ন উত্তৰকেইটা মই আপোনালোকক দিছোঁ। এতিয়া চাব, সাধাৰণ জ্ঞানৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ। প্ৰথমতে, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? মৃত্যুঞ্জয়। 1979 চন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে লিখিছিল। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? বিন বৰাকী। লিখক প্ৰফুল্ল চন্দ্ৰ বৰুৱা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন? কৃষ্ণকান্ত সন্দিকৈ। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন? গোপীনাথ বৰদলৈ। অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি? ছাৰ আকবৰ হাইদৰি। প্ৰথম অসমীয়া গদ্য লিখক কোন? ভট্টদেৱ। আৰু গদ্যটো হ'ল কথাগীত, এইটো ভট্টদেৱ। এই কাৰ্ডেইডাল। প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 1914 চনত। প্ৰথম বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল? 1918 চনত। মহিলাৰ ক্ষমতা প্ৰদানৰ ৰাষ্ট্ৰীয় বৰ্ষটো কিমান? 2001 চন। ভাৰতৰ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য কোনখন? কেৰেলা। ভাৰতৰ প্ৰথম চলচ্চিত্ৰ কোনখন? ৰাজা হৰিশ্চন্দ্ৰ। 3 মে 1913 চন। মাইক্ৰস্কোপ যন্ত্ৰৰ আৱিষ্কৰ্তা কোন? লিৱেন হু। ৰাডাৰ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ৱাটছন ৱাটে। বিধৱা বিবাহ আইন পোনপ্ৰথমে কেতিয়া অনুমোদিত হয়? 1856 চনৰ 16 জুলাই। ভাৰতৰ নেপোলিয়ন আখ্যা কাক দিয়া হৈছিল? সম্ৰাট চন্দ্ৰগুপ্তক। শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা কোন? গুৰু নানক। প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ৱাৰেন হেষ্টিংছ। পৃথিৱীৰ প্ৰাচীনতম গ্ৰন্থখনৰ নাম কি? ঋগ্বেদ। ভাৰতৰ সৰ্বোচ্চ আদালত কোনখন? সুপ্ৰিম কোৰ্ট। হিটলাৰৰ সম্পূৰ্ণ নাম কি আছিল? এডলফ হিটলাৰ। আপোনালোকে এইকেইটা ভালদৰে চাই ল'ব আৰু লিখি থৈ দিব। তেতিয়াহ'লে আজিলৈ এৰো।